हेलो स्टूडेंट আজি তোমালোকক মই এইচএস ফার্স্ট ইয়ার কেমিস্ট্রির ফ্রি ফাইনালৰ কেইটামান কুৱেশ্যন এনসাৰ দিম। তোমালোকে এইখিনি ফাইনেল এক্সামত চাব পাৰা। এইখিনি কুৱেশ্যনৰ পৰাই মই লিখিছোঁ, তোমালোকে চাব পাৰা। তোমালোকে এইখিনি 1 নম্বৰখিনি নিজেই কৰিব পাৰিবা। আৰু লং কুৱেশ্যন কেইটা মই দি দিছোঁ তোমালোকক, চাই ল'বা। চোৱা, তোমাৰ ইয়াত বেকিং সোডাৰ শুদ্ধ সংকেতটো হ'ল, তোমালোকক লিখি দিছোঁ মই। ইয়াতো অপশ্যনটো আছে, চোৱা 3 নম্বৰ হ'ব, তোমালোকে দি দিবা এইটো। আৰু তলৰ কোনটো গেছ সেউজ গৃহ প্ৰভাৱৰ বাবে দায়ী, এইখিনি তোমালোকক কনফিউজ হ'ব পাৰে। ইয়াত মই বহুকেইটা লিখি দিছোঁ, ইয়াত চাব পাৰা। ইয়াত CO2 আছে, CH4 আছে আৰু কাৰ্বন মনক্সাইড আছে। ইয়াতে মাত্ৰ C2 আছে, এইটো দি দিব, শুদ্ধ হ'ব তোমালোকৰ। আৰু যদি এইটো যদি নাথাকে, যদি ইয়াৰ পৰা যিকোনো এটা থাকে, তোমালোকে দি দিবা, তোমালোকৰ শুদ্ধ হ'ব। আৰু 2 নম্বৰত আহো। 2 নম্বৰত আছে তোমালোকৰ write any two postulates of Bohr's model of atom, মানে বৰৰ পৰমাণু আৰু হেৰ যিকোনো দুটা মতবাদ লিখা। এইখিনি মই তোমালোকক লিখি দিছোঁ, এইখিনি চাই লোৱা। ইয়াত আছে, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইখিনি সুন্দৰকৈ দি দিছোঁ মই। এইখিনি লিখিলে তোমালোকৰ ইয়াত 2 মাৰ্ক আছে, তোমালোকে পাই যাবা। আৰু নেক্সট আহোঁ বি। এইখিনি ময়ো তোমাৰ কাৰণে আনিছোঁ, এইটো চাব পাৰা। কুৱেশ্যনটো কি আছে, অক্সিজেনতকৈ নাইট্ৰজেনৰ প্ৰথম আয়নীয় এনথালপিৰ মান কিয় বেছি হয়। ইয়াত 2 মাৰ্ক আছে, ইয়াৰ পৰা মই লিখিছোঁ। ইয়াৰ পৰা এইখিনি মান মই ইংৰাজীত লিখি দিছোঁ, চাব পাৰা। আৰু অসমীয়াত লিখিছোঁ, তোমালোকে এইখিনি চাব পাৰা। ইয়াৰ পৰা চাবা, প্ৰথমলৈকে 2 মাৰ্ক পাই যাবা। আৰু আছে C নম্বৰ। এই B নম্বৰটো চাবাই হা, B আৰু A এইটো ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে পৰীক্ষাত। C নম্বৰটো চোৱা কি কৈছে কুৱেশ্যনটো, তোমালোকে কুৱেশ্যন মিলাই চাব পাৰা। এইটো ফ্ৰী ফাইনেলতো আহিব পাৰে এনেকুৱা কুৱেশ্যন, সেইকাৰণে দি দিছোঁ মই, চাবা। পাৰ্থক্য লিখা ইয়াতে আছে, পাৰ্থক্যটো মই দি দিছোঁ সুন্দৰকৈ। আৰু অলপ আছে ইয়াত বাকী আছে, মই নেক্সট ভিডিঅ' তোমালোকক দি দিম। এই এনচাৰটো পূৰা হোৱা নাই, ঠিক আছে, তোমালোকে চাবা। আৰু মই দিয়ে থাকিম এই পেজত, এই চেনেলত মই দিয়ে থাকিম কুৱেশ্যন এনচাৰখিনি। তোমালোকে ভালকৈ এইটো চাই থবা, শ্বেয়াৰ কৰি থবা, মই দি থাকিম, ঠিক আছে। এই চব দিম মই, এইটো দিম, যি আছে আৰু এই কুৱেশ্যনত মই চব এনচাৰকেইটা কৰি দিম, তোমালোকে চাব পাৰা ফাইনেলৰ কাৰণে, ঠিক আছে। আৰু ফিজিক্সৰ দিম, বায়'লজি দিম, তোমালোকে ছাবস্ক্ৰাইব কৰি থবা, ঠিক আছে। তোমালোকে চাব পাৰা, এইখিনি দিম মই। এইখিনি দি দিম মই তোমালোকক, চাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু কমেণ্ট লাইক কৰিবা।